কটো এলাও নাহে হা এই রুলটো লবা লাগছে হা কি দেখা দেখি নাই কোনবিলা ওলে রেডি হইছং মই গরু ছাগল বান্ধিয়া হা এলাও দেখা দেখি নাই তার আহক র আজি তা কি গরম আজি তো ওলালং হয় ঠিকই বুবুনি আর কি হয় আজি মুকে পাতলা লাগছে দি মুকে বৰ হিংসা লাগছে এই বেটাক নাথাকিলে তো ভালেই আছিল ভালে দেখে যেনে হীরাও দেখা দেখি নাই এই চালু ন আলু ঘটক ঘটে হা এই শুভ কামত দেৰি কৰি লাভ নাই নহয় সাংকালে যে সাংকালে আহিব লাগে বহুত কাম কৰি আছে এই বস্তুগিলা আনচং বস্তু বনাব লাগে ঐ বাবা কুমকা তোৰ ঘুচি অহা নাই আহে ওলাই সাংকালে যাব লাগে লং পেনৰ ওপৰত হাফ পেণ্ট বক চাৱা যাৰ ভাল কৰে ওলাই আহিবি যা তই যা বাবা মই ইমান ভাল কৰি ওলালো ইগুতি হ'ব দেখি মানুহ গোটেই আছে না নাই চয় যাব লাগে মোৰ আরেকফালে জোৰা লগা নহয় মই আরেকফালে কইনা চাব যাব লাগে ৰে ইমান দেৰি কৰিলি তই না বছ ইমান ছাগল এনেকে কৰে মি কৰি আছ বছ মই মানে খানি খাই পেলে এই দাইকেইটা ৰং দিয়া আছ কইনা চাব যোৱাৰ কথা তো হয় মানে মোৰে মগজু পাতলা হেংকা লাগি আছে কি কইছ মানে মই একেলা মানুহটো সেই বেটাখন নাথাকিলে মানে পাছে চাহ তো নাখাবি কে চাহ খাবা খুঁজছিলাম ধৰিডালে ফুকাইছে চিপিৰে আৰু নুহুৱাই কিবা কৈছা নহয় দে পাছে চ খালি যাওঁ যি কৰোঁ তাহলে এলা আৰু চ দেৰি হৈছে পাছে কিহত যাবি মানে তোৰ চাইকেল খান নাই দে মোৰ চাইকেল কি দিয়ে নাই তিনটা করে কিনতে যাবি তে হিগ মই উঠি কৰিম না তই খালি ভাল করে চলাইলে হল চ তাহলে চ তই সপ্তাহ উগা মই এই গত কুলাম আন গাড়ি খান ঠিক করলে কি নহয় এই আপনি তো মই ঠিক করে দিবে লাগবো মই সাইকেল তুলে নিবে লাগবো থানা ধাপে মুখি বস্তু দিতে এই গাড়ি ঠাড়ি ঠিক করে পয়সা খরচ করে লাভ নাই নহয় বিয়া কাম হলে তো মনে কষ্ট হব হ্যাঁ হলো বিয়ার দিন এখন ডাঙৰ ধুতি খান পাবা লাগবো এই হ'ব থানাই ধাপে করে মারবি মোক
কি কৰি মুতল লাগছে এই শুভ কামত ওলা তোৰ মুতল লাগছে মুতাকো ধৰি ৰাখতে চ পাছত মুতিলি চ দেৰি হৈছে নি আৰু কিমান দূৰ আছে পাইলো ইহঁতে অ ওটা ফুটা চিউ চিউ নাম হেই তোরে খুটিগা ফুটে গেছে মোর কি করবি সাথে আই হতে তাহলে চ আয় আয় ওখানে মুটিয়ে লং র ভাই মারা হ্যাঁ খবর কইনা চাবা আহিলং ৰ থাকা ধৰে দে এই মুটুমকে আৰু বাবা পংকা কইনা চাবা যায় উল্টা কথা নকয় চিধা চিধি করে কবি কি কবা তই চিন্তা নকৰিম মই যি কম চিধা চিধি কম ঠিকে আছে এই তংক তই চিন্তাই নকৰবি মই আছো নহয় সব মই ঠিক কৰি দিম দে হ'ব আইছো তাহলে চালো চিন্তা আহে কি খাদ্য পইচা কেনেকা মানুহ আৰু চিন্তা নহ'ব আহিবই সব ঠিক হ'ব চিন্তাই নকৰবি ভেলকা ঘৰত আছে না আছে না নাই তে আছো তুমি আহিয়া পালি কাঠা দিছ যাতে আৰু থাকিবাতো লাগিব কে ভিতৰতে দে দে বাবা চ ভিতৰত চ নমস্কাৰ এংগাই আৰু কোনো ৰকম চলি আছ দিয়ে আৰু দে ঠিকে আছে তো মাৰো এনেকাই বাপ বেটা এনেকা দে ভালে হৈছে বস্তা এইফালে দে ঘৰবিলাকতো ঠিকেই আছে ঠিকেই দে আৰু এই যি কৰিছা ঠিক কৰি দিম কথাবিলাকৈ আগবাঢ়াবি মইতো দেখাই পাইছা এই যাম ভাঙতে ধৰিয়া শুনা পালে বিয়া হ'ব কইনাৰ ভাগতে ক'ত গেলৈ এলাও নাহে কিমান সময় হ'লো পানী নাই চাহ নাই গোলা কগতে শুকে গৈছে লাহে নোলায় আৰু কি ঠিক আছে না কইনাই নাই মই তালৈ কিবা ডাকাম নেকি দেখাও ভেলকা খা পানীকে আগত একে গলা তলা শুকিয়া দিছে খা শান্তি বা
গিলা আগবাঢ়া কইনা ঘটকে চাং হাংকাল উংকাল নহতে তুমি থেকে তার লাভ নাই হয় হ্যাঁ না মই ঠকাই লম নাই থকা নাই তাহলে মই লেয়া দে 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 কোনে কাটকে ও বাবা মুদু মুদা লাগছে হেই তো পাতি পাতি লাগব রে খানি টিপিয়া ধৰি থাক তো দে এইটো দে চাগিলা খা দে আমার নাম কটি কি ও বা ও নাম কটি কি কলি তোর নাম মই কবা লাগে হ্যাঁ ক নাম ক তোর পুংকা পুংকা ও বা ভালে নাম দে পাছতে কইনা তো কেঙ্কা দেখিলে ওই বাবা বুম্বা পাছে তো কইনা ডকেঙ্গা দেখছা কি কলি লাহে লাহে ক কইনা মানে হল আপি আপি দেখি আপি আপি মানে ডাক নাপায় এই যে মানুহ বিয়া কৰাই লাহে লাহে ক বাবা বিয়া দেখি ওরা হা বিয়াতে কিয় কৰাই তই কৰাছ নাপাইছ আজি ঘৰত যাবি মজা চ দে আহিলা আমি এলা বাহিৰত যাম মানে বড় কোনে জানা রাখা করো ওকে দে মানে ভাল অৰেস্কিলা দি দিব কথাগিলা কবি মই বাহিৰতে আছো বুজিছা ও বা মই যাম তোর তো কি হইছে কান্দিবে লাগছা তুই তিকু বারে ফেলে ঠেলে ঠেলে যাস তোর নামগো কি আছে পুংকা হ্যাঁ পুংকা অলপ জোরে কত পুংকা ও ফুঙ্কা নহয় রে পুংকা ও ফুঙ্কা পাছতে ভেলগা তোর খেতি বাতি হল খেতি বাতি উঠিল এবার মই 20 বিঘা মান খেতি করলো আইতো গিটি এই যাতে ইখান গাঁৱতো মোৰ গাঁৱতে মানুহ তেনে হেৰি কৰা আকৌ টানেই আছে মোক কি ধান করছ তুই এবার এইবাৰ ৰুচোং হেৰি 1 বিঘা 2 বিঘা ৰুলং ভৰা ধান 1 বিঘা হবা জাহা ৰুলং নেকি আৰু বাকীখিনি এই হেৰিকে ৰুচোং রঞ্জিত ৰঞ্জিত বিষয় তো এই পাৰা টান আছে দেই আরে ঠিক তারতে কি ভাম বিঘে কত যায় আমাৰ ইয়াতে 350 বৰ্তমান আর রুয়ান্তিতে ৰুৱান্তিতো খুয়া দুই আমাৰ 350 দিব লাগছ আর ইমান দাম আছে নহয় না দাম মানে নকবি আৰু গরু নাই কি এই গৰু নাইয়ে এলা তাকে তো ঠিক তারতে আছে গৰু দিন উঠিয়ে গেছে এলা তাকে তো মোৰো আছে মাটি তোর তো কই দিন টাউনত আছিল 15 বিঘা হ্যাঁ। টাউনত হ্যাঁ ইগিদি অটে হেনকে আছে খেতি কৰাই নাখায় টাউনত আছে মোৰ মাটি তাকে তো টাউনত আৰু কেনেকে খেতি কৰিবি ভাড়া দিছোঁ বিল্ডিং টা লৈছে নাকি তাহলে নাই তাহলে ভাড়া দিছে জি তাহলে এনেই আৰু কিবা কিনি কৰে লাতিল তো সুতো সুতা ঘৰ আছে ঘৰত ঘৰগিলা বনাই নাই
দে লাহে লাহে কৰে বনাবি আৰু নহতে আৰে এই বিয়াখান যদি হয় আৰু তাৰে আগে আগে ইগো আৰু এলা ধৰ কইনাৰ আৰু বৰেৰ পছন্দ কি বা আমিতো যিমান দূৰ পাৰা আমিতো চেষ্টা কৰি আছো না পইচা ময়ো দিবা পালে আৰু খালিয়া কোনদিন মৰম গেৰেণ্টি নাই হয় না নহয় এই মই আছো না তই মূল্য দে তই চাব লাগব আৰু তই নহলে মই চাব লাগব আৰু দুজনে একদম চাবাই লাগিব হয় লাগব তুমি বা হ'ল না নহ'ল যাব লাগে ওৰৰ একফালে আছে যাব লগা হয় নেকি ৰাম ডাঙৰ সকামত পৰে আছে তাই 20 বিঘা খেতি কৰে মাটিয়ে নাই হবে তাই 20 বিঘা মূৰত পাৰ মোৰ যে চহৰত মাটি ডাঙৰ কথা কৈ লম হা কেনেকা পইচা এইবেল মাৰিব আহিছে তাহলে আৰু যাওঁ যে কৰম দে আধা বেঠাই ভাল পাইছা দে ভালে ভেলকা যাম যাবি দে পাছে এটা কথা কথা মানে বিহানে থাকিলে ভাল আছিল খালি জমিন হৈ নাটক কৰাৰ চুলিৰে সাদা গিলা ধারে নাই আজিকালি তিনটা বাজার দেখা দিলে মই 3টা বাজার উঠা নাপাম কৈ এত লাভ নাই দে তাহলে তুমি যা দে আৰু ভেলকা দে ঐ ভেলকা চালা এই যাত্ৰা অহাটোকে আৰু লাগ পাবা লাগে না যিও ভেলকাৰ পৰা চালা অংক হানে কৰিছিলোঁ ইয়ে মোক খেলি মেলি কৰিব পাৰ ভেলকা তামালো ঐ ভেলকা এইগিলা কাই মানুহ আছে তোমাৰ ঠাই এইগিলা মানে চালুৱে লে আহিছে আজি একটা আমাৰ হাই বেটি গোটেৰ কাৰণে সৰ্বনাশ আজি মই আহিলোঁ কাৰণে তই বাচিলি ৰে হয় নেকি কিটোতে ঘটনা ক তই সেই এইখন ঘৰত তই মানুহ আপি দিবা ওলাইছা তই সেই চলি গজে হাগিলে তাই হেৰি ধুবা নাজানে তাৰ গাও ধুইয়া তাৰ বাপে তাক চলাখান পিন্ধা দে তই সেই চলি গতক তোৰ বেটি দিবা ওলাইছা হে আৰু সেই বুঢ়া কথাৰ কথা তই জানিছ না নাজানি মইতো নাজানো ৰে সি গজি মহা ধুৰন্ধৰ বুঢ়া ৰে তোক কি কি কয় ফুচুলাইছে বুঢ়া গোটেৰ বোলে টাউনত বোলে মাটি আছে টাউনত নাতি আছে তাই বোলে কি বোলে বিজনেছ কৰা কথা কৈ আছে কি বোলে সৰ্বনাশ। কৰিব বোলে টাউনত মাতি আছে মোক আৰু সেনেকে গ'ল বিজনেছ কৰিব তই বাচিলি ভেলকা তই চিন্তা কৰিব নালাগে চব বহিয়া খালি গল্প এই চালুক মই চাই আছো চালুক তোৰ মই ৰ আমাৰ এইখন গাঁৱত তোক সময় বন্ধ কৰি দি আছো মই আজি ভেলকা মই থকাৰ কাৰণে বাচিল জানিছ পানী গৰম উঠছে তাতো চাম তোক তোৰ লাগছে দেখা পানী খা ভৰি নাপে এই কিবা মানুহটো অলপ হেৰি হৈছে নেকি হানে কত ভাল কৰে কত কি হৈছে এনেকা কথা নাচপালে মই তোক আগতে কৰো হয় নেকি সেই চালু তো এই চালুৱে আনছে চালুৰ মাৰ্কেট মই আমাৰ এই গাঁৱত বন্ধ কৰি আছো হয় নেকি মই থাকাতে তোক ইমান টেনশ্যন কৰিব নালাগে তোৰ বেটিক মই আনি দি আছো না আচ্ছা আচ্ছা দিতো আচ্ছা তোক কেনেকা বৰ লাগে কত
মোৰ মানে বৰ হৈছে কি যাতে মদ নাখায় চিগাৰেট নাখায় অঁ ক'ত মানুহক কৰ্মী হ'ব লাগিব আৰু মোক লাগে সেঙ্গা হ'ব আচ্ছা অঁ মানুহকো যদি ঐ তাহলে সেঙ্গা যাম হা মানুহ সেঙ্গা হ'লেতো মই নিদিম দে এই চালু কমিশনৰ চালুৱে মোক তাহলে চেছ কৰিল হয় না তই নাহিলে এই সেনেকা তই চিন্তা নকৰিবি তোৰ বিশেষ মই চেল কৰি দিয়া আছোঁ ভগৱানকো মোক বাচাইছে ঐ ভেকা অঁ ডেটৰ দে মই যাং দে এলা যাবি কেনেকি ঐ কি হেৰি এটা কথা কি তো কথা তই তাৰমানে ভাল মন্দৰ কথা অঁ তোকো ভাল ৰাঙনি লাগে লাগিব মোক ভালে লাগিব একটা কাম কৰোঁ তোক মই বাহেনা মোক 200 টকা আনি দে তোক আজি দিব লাগিব মই পৰহি তোক মই একেবাৰে ভাল আপা আনিয়া তোক মই এতে এংকা কৰি দিম তই সিদিনা কমে অতি তোৰ বিয়াখন পাতিয়ে দিব পাৰিবি বুজছা তাতো যা যা ঘৰে পাৰে যা 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 লে যাতো যা ঘৰতো বা আছে না নাই চালু তই যদি চালু মই আলু তোৰ মাৰ্কেট মেছেজ কৰিম ঠিকাদাৰ কি কৰে ঠিকাদাৰে কমিশ্যন কৰিব হা আজি মই কাম কৰোঁ হেৰে কি কল তল ঐ যাং দে যাবি অঁ দে তাহলে আনবি তই টেনশ্যন নকৰিবি হা মই চালো আৰু আশা নকৰোঁ আৰু দে মই যাং দে যা